জুৰিয়াত মহিলা হত্যা অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ তুলি মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালে জুৰিয়া আৰক্ষী থানাত এজাহাৰ জুৰিয়াৰ মাহগুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা নিশা স্বামী আকৌ দিনে পত্নী ফাতেমা খাতুনক হত্যা কৰি ওলমাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে পূৰ্বৰে পৰা সংঘটিত স্বামী পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে স্বামীসহ কেইবাজনকো আটক কৰি সোধপোছ অব্যাহত ৰাখিছে নিউজ এক্স ৰিপৰ্ট UNP নিউজ ইয়াতে মতা মাইকী ঝগড়া কৰি পেলাই তাৰ বড় ভাইৰ লগত তাৰ বড় ভাইৰ বোৱাৰীৰ বেলেগৰ লগত কিবা সম্পৰ্ক আছে তে এক দুবাৰ গুচিও গৈছে আমি শুনামতে জানামতে যোৱাৰ পিছে এইজনী মাইকীৰ লগত মানে চুপতি থাকিব কয় একো ক'ব নিদিয়ে তেতিয়া ইহঁতৰ ভিতৰত এই ৩-৪জনৰ ভিতৰত ভাইৰ লগত আৰু জোৱাইৰ লগত কিবা ঝগড়া জাগৰি হৈ আজি ৰাতিপুৱা ইয়াৰ পৰা খবৰ গৈছে যে ভাগিনটোৱে ফোন মাৰিছে যে আপুনি আহক মা অৱস্থা বেয়া তো ইহঁতে আহি পেলাই চালে আমাৰ ভাইকেইটা আহি পেলাই চালে মানুহজনী মৰি আছে তো মৰি যোৱাৰ লগে লগে আমাৰ তাত ফোন গৈছে মই জুৰিয়া থানালৈ গৈছোঁ আৰু কিছু চকীলৈ গৈছোঁ যোৱাৰ পিছে আমি OC ছাৰক অৱগত কৰাৰ পিছে OC ছাৰহঁতে আমাৰ ইয়াত আহিছে কি তদন্ত কৰিবলৈ কেনেকৈ কি হ'ল কি মৰিছে কেনে কি কথা পতা আমাৰ জানামতে এইখিনি গতিকে আমাৰ জানামতে আৰু এই জোৱাইৰ কেইদিনমান আগতো 1-2 বছৰ আগতো আমাৰ ওচৰত কিবা কিবি খবৰ গৈছে যে জোৱাইয়ে আমাৰ ভনীক এনেকুৱা অত্যাচাৰ কৰে আপোনালোকৰ সন্দেহ কি হয় ঘটনা আমাৰ সন্দেহ হয় এইটো পৰিকল্পিত ষড়যন্ত্ৰ ইহঁতে হত্যা কৰিছে বুলি এজাহাৰ কৰিছে নেকি এজাহাৰ কৰিছোঁ হত্যাকাণ্ড কোনে কৰিছে বুলি আপোনালোকৰ হত্যাকাণ্ড জোৱাইয়ে কৰিছে বুলি আমাৰ সন্দেহ হয় মহিলাগৰাকীৰ নাম কি মহিলাগৰাকীৰ নাম ফাতেমা জোৱাইৰ নাম কি জোৱাইৰ নাম আকৌদ্দিন গাঁও কোনখন গাঁও মাহগুৰি এনেতে পিতৃৰ ঘৰ ক'ত বোৱাৰীগৰাকী বোৱাৰীৰ ঘৰ দগাঁও শালপাৰা